মোৰ নাম দৃষ্টি গগৈ। মই উদয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। মই 106 LACৰ 154 PS নম্বৰৰ বুথ লেভেল অফিচাৰ হিচাপে নিযুক্ত হৈছোঁ। মই ৰিচেণ্টলি যি 30 জুন আৰু 1 জুলাইত দিল্লীত ট্ৰেইনিং হৈছিলে, সেই ট্ৰেইনিঙতো মই অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলোঁ। তাত আমাক ইলেকশ্যন কমিশ্যনাৰ ছাৰে যিখিনি শিকালে বা যিখিনি আমাৰ এখন গণতান্ত্ৰিক দেশ হিচাপে কেনেকৈ ভোটাধিকাৰে মানে ভোটাৰ লিষ্টখনে কেনেকৈ এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে তাৰ ওপৰত যথেষ্টখিনি আমি শিকিবলৈ পালোঁ। আজি 16 জুলাই খুমটাই সমষ্টিৰ যি BLO আৰু BLO ছুপাৰভাইজাৰসকলৰ প্ৰশিক্ষণ হৈছিল, সেই প্ৰশিক্ষণতো মই প্ৰশিক্ষিত হৈ যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ইয়াত মই যি মানে ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8 কেনেকৈ এপ্লাই কৰে, কেনেকৈ নতুন ভোটাৰক অন্তৰ্ভুক্ত কৰিব পাৰি, ডিলিট কেনেকৈ কৰিব পাৰি আৰু শ্বিফ্ট বা কাৰেকশ্যনৰ ক্ষেত্ৰত কেনেকুৱাবোৰ ৰুলছ আৰু ৰেগুলেশ্যন ECI আমাক বান্ধি দিছে, তাৰ ওপৰত আমি ভালকৈ প্ৰশিক্ষণ ল'বলৈ সক্ষম হ'লোঁ। আৰু মই ভাবোঁ ইয়াৰ পিছৰ যিখিনি BLO হিচাপে আমাৰ কাম বা দায়িত্ব থাকিব, সেই দায়িত্বখিনি মই সফলতাৰে আৰু খুব শুদ্ধভাৱে পালন কৰি এখন ইলেক্ট্ৰল মানে ভোটাৰ লিষ্ট প্ৰিপেৰেশ্যন কৰাত সক্ষম হ'ম বুলি আশাবাদী হৈছোঁ।